পত্নীক মৃত সজাই বিয়া কৰালে ভাই বোৱাৰীক। শিৱসাগৰত পৰকীয়া প্ৰেমৰ অন্য ৰূপ। পৰকীয়া প্ৰেমৰ চূড়ান্ত পৰ্যায়। নিজ পত্নীক 7 বছৰৰ পূৰ্বে মৃত সজাই অন্য মহিলাৰ সৈতে বিয়াত বহিলে এজন ব্যক্তি। শিৱসাগৰৰ এজন কাজীৰ বিৰুদ্ধে উঠিছে এই বিস্ফোৰক অভিযোগ। শিৱসাগৰ চহৰৰ নাতিদূৰৰ চেৰেকাপাৰৰ এগৰাকী মহিলা নীলোফাৰ আহমেদে আনিছে এই বিস্ফোৰক অভিযোগ। নীলোফাৰ আহমেদৰ 7 বছৰ পূৰ্বে মৃত্যু হোৱা বুলি কৈ অন্য এগৰাকী মহিলাৰ সৈতে বিবাহত বহিল স্বামী ফিৰোজ আহমেদ। বিগত বছৰৰ 22 অক্টোবৰত শিৱসাগৰ চেৰেকাপাৰৰ নিবাসী স্বামী আৰু নীলোফাৰ আহমেদৰ দেওৰ জিতুল আলীৰ পত্নী শ্বৰীফা বেগমক বিবাহ কৰোৱায়। ফিৰোজ আহমেদ আৰু শ্বৰীফা বেগমৰ মাজত প্ৰায় এবছৰৰ পৰা পৰকীয়া প্ৰেম চলি আছিল, যি কথা কাৰো জ্ঞাত নাছিল। প্ৰেম ইমানেই গভীৰ হ'ল যে শেষত মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰিব ধৰিলে স্বামী ফিৰোজ আহমেদে নিজৰ এটা সন্তান থকা পত্নীক। দীৰ্ঘদিন ধৰি গুৱাহাটী আৰু কলকাতাত প্ৰেম চলাই যোৱা ফিৰোজে যোৱা 22 অক্টোবৰত পলুৱাই বিয়া কৰোৱায়। 2009 চনতে নীলোফাৰ আহমেদ আৰু ফিৰোজ আহমেদৰ ইছলামিক ৰীতি নীতিৰে বিবাহ হৈছিল। ফিৰোজ আহমেদে আইনমতে বিবাহ বিচ্ছেদ নকৰাকৈ জিতুল আলীৰ পত্নী শ্বৰীফা বেগমক বিয়া কৰায়। এই ক্ষেত্ৰত নীলোফাৰ আহমেদৰ অভিযোগ অনুসৰি কোনো ধৰণৰ নথি পত্ৰ নোচোৱাকৈ শিৱসাগৰ ৰংঘৰ চাৰিআলিত অস্থায়ীভাৱে বসবাস কৰা সোণাৰীৰ কাজী ফাৰুক হুছেইনে এই ঘটনা সংঘটিত কৰে। এই অভিযোগ নীলোফাৰ আহমেদৰ। ফিৰোজ আহমেদে কাজী ফাৰুক হুছেইনক নিকাহৰ বাবদ অনলাইন ধন দিয়া তথ্য, নিকাহৰ সময়ৰ ভিডিঅ' আৰু বহুতো তথ্য দিছে। এই গোটেই ঘটনা সন্দৰ্ভত শিৱসাগৰ সদৰ আৰক্ষীৰ ওচৰত নীলোফাৰ আহমেদ আৰু দেওৰ জিতুল আলীয়ে পৃথকে এজাহাৰ দাখিল কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট এণ্ড টাইম। মোৰ স্বামী ফিৰোজ আহমেদে মোৰ দেওৰৰ ঘৈণীয়েক শ্বৰীফা বেগমক আজি এবছৰৰ পৰা অবৈধ সম্বন্ধ আছিলে। যোৱা বছৰ মাৰ্চত কেৰেলালৈ পলুৱাই নিলে, তাৰ পৰা আহি বাৰু থাকিলে। তাৰপিছত আকৌ শ্বৰীফা বেগমে তাৰ পিতেকক লৈ গুৱাহাটীলৈ গুচি গ'ল। মোৰ মানুহজনে তেওঁক খৰচ দিছিলে। তাৰপিছত মানুহজনে মোক মেণ্টেলি বহুত টৰ্চাৰো কৰিছে, মাৰপিটো কৰে, ল'ৰাৰ স্কুলৰ ফিজ নিদিয়ে, খুজিলে মাৰে। সেইবোৰলৈ চেৰেকাপাৰ থানাতো মই কেছ দিয়া হৈছিলে, তথাপিতো মিলা মিছা হ'ল। তাৰ মাজতে আকৌ তাই গুৱাহাটীৰ পৰা আহি অক্টোবৰ মাহত আহি মই মৰিলো বুলি 7 বছৰ আগতে কৈ আসমা বেগম বুলি মানুহ এগৰাকীৰ হতুৱা ফাৰুক কাজী বুলি, তেওঁ আচলতে চৰাইদেউৰ হয়, থাকে ৰংঘৰ চাৰিআলিত ভাড়া কৰি, তেওঁৰ ওচৰত গৈ পেলাই নিকা পঢ়ুৱাই দিয়ে। পাছত মই গম পাই পেলাই তেওঁলোকক সোধপোছ কৰিলত কাজীজনে কিবা কিবি উল্টা পুল্টা কৰিলে আৰু মানুহজনী আকৌ গুৱাহাটী গুচি গ'ল। লাষ্ট এতিয়া যোৱা 20 তাৰিখৰ দিনাখন মোৰ মানুহজনে ৰঙৰ দোকান আছে, তেওঁ কেলকাতাত ৰঙৰ ট্ৰেইনিঙৰ কাৰণে আছিলে। 8জন মানুহৰ লগত তেওঁ শিমলগুৰিৰ পৰা গৈছিলে কেলকাতালৈ। তাই গুৱাহাটীৰ পৰা জেনেৰেলৰ ডিবাত উঠি আকৌ মোৰ মানুহজনৰ লগত আকৌ কেলকাতালৈ পলাই গৈ লৈ পেলাই তাত এসপ্তাহমান থাকি তাই আহি আকৌ গুৱাহাটীত নামি দিয়ে আৰু মোৰ মানুহজন চেকাপাৰলৈ মোৰ ঘৰৰ ওচৰলৈ ঘূৰি আহে। পিছত মই তেওঁৰ লগত সোধা পোছা কৰিলত তেওঁ মোক আকৌ একে মাৰপিট অত্যাচাৰ কৰিছে। মোৰ ইফালে তেওঁৰ পিনৰ এটা ল'ৰা আছে, সেই ল'ৰাটোৰ হাৰ্টৰ অসুখো আছে, তাৰ বাইপাছ চাৰ্জাৰী যোৱা বছৰ কৰাই আনিছো। গতিকে মানে মোক আপোনালোকে একটা উচিত ব্যৱস্থা কৰি দিয়ক। নিকা আৰু মোৰ নিকা মহিলাগৰাকী অক্টোবৰৰ 22 তাৰিখে আহি পেলাই ইয়াত নিকা পঢ়ি থৈ গৈছিল। 2022 চনৰ নিকা কোনে পঢ়াইছিলে বুলি ক'লে? তেওঁ আচলতে সোণাৰীৰ কাজী হয় বুলি শুনিছোহে, ফাৰুক মুস্তাফিজুৰ ফাৰুক। আৰু তেওঁকলে মোৰ মানুহজনে অনলাইন পেমেন্ট কৰিছিলে, তাৰো মোৰ ওচৰত মানে প্ৰমাণ আছে 5000 টকাৰ গুগল পে কৰিছিলে। মই মৃত 7 বছৰৰ আগতে মই মৰিলো বুলি কৈ তেওঁ কোনো মানে হয়তো ডকুমেণ্ট চোৱাই নাই নেকি, নেচাই পেলাই তেওঁক নিকা পঢ়াই দিছিলে তাইৰ লগত। নামটো জিতুল আলী। মোৰ মিছেছ আজি এবছৰ পৰা মোৰ লগত নাই, গুৱাহাটীলৈ পলাই গ'ল। পলাই গৈ তাত ৰুম ভাড়া কৰি আছে। থাকি মোৰ কাষৰ ল'ৰা ফিৰোজ আলী লগত সম্বন্ধ কৰি আছে আৰু মোৰ লগত কোনো মানে হেৰি নাই, কোনো মানে ৰিলেশ্যন নাই। কোনো মোক ফোনো নুঠায় আৰু মোৰ ৰিচিভ নকৰে, কাটি দিয়ে। এতিয়া কি বিচাৰে আপুনি? এতিয়া মই বিচাৰোঁ মানে যেনে আছে তেনে থাকক, মোক বাৰু দৰকাৰ নাই, কিন্তু মোৰ ল'ৰা দুটা দৰকাৰ। মইতো এতিয়া অকলে আছো। ফিৰোজ আলীৰ লগত নিকা হৈছে নে? ফিৰোজ আলীৰ লগত মাজতে তাই গুৱাহাটীৰ পৰা আহি ফিৰোজ আলীৰ লগত নিকা হৈছে। কোনে পঢ়াইছিলে নিকা? এইজন কাজী আপোনাৰ সোণাৰী বুলি জানো, কি আছিলে নামটো, ফাৰুক বুলি জানো। কিমানখিনি কষ্ট হয়, নিজৰ আটাইতকৈ ডাঙৰ নিজৰ কষ্ট বলিদান দিবলগীয়া হয়। তাৰ উপৰিও পইচা যথেষ্ট খৰচ হয়। আজি দানাৰ মূল্য চবেই গম পায় আৰু ভেটেৰিনাৰী যিখিনি দৰৱৰ মূল্য সেইখিনিও চবেই গম পায়। আৰু তাৰ ক্ষেত্ৰত মই পইচাটোৰ কাৰণে একচুৱেলি মই হেৰি কৰা নাই,
কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে যে কাজীৰ নিচিনা পদমৰ্যাদাত থকা এজন ব্যক্তিয়ে এনেকুৱা ধৰণৰ দালালি ঠগ প্ৰবঞ্চনা কৰাটো মুছলিম সমাজৰ কাৰণে অতিকৈ দুখৰ বিষয়। ইয়াতকৈ দুখৰ বিষয়ে হ'ব নোৱাৰে, কাৰণ তেওঁলোকক আজি সৰ্বসাধাৰণ লোকে ফ'ল' কৰে, আৰু তেনেকুৱা এজন ফ'ল' কৰা ব্যক্তিয়ে যদি আজি এনেকুৱা ধৰণে দালালি ঠগ প্ৰবঞ্চনা কৰি ফুৰে, আৰু আজি ইয়াত অহাৰ পিছত ময়ো শুনিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ কথা, বা মই এইটো বিষয়লৈ যেতিয়া গম পালোঁ মোৰ লগত এনেকুৱা কৰিলে, তেতিয়াও মই বিভিন্ন ধৰণৰ কথা গম পাইছোঁ যে মোৰ লগতে নহয় বহুতৰ লগত কৰি ৰাখিছে। গতিকে মই সেইটো কাৰণে আজি ৰাজহুৱা কৰিবৰ কাৰণে বাধ্য হ'লোঁ।